মেঘরঞ্জনী মেধি আমি জয় জগতে থাকক ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা এভাগী ভকতি বস্ত্ৰৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাইছে আমাৰ সম্পাদক জিতু বৰা আৰু সভাপতি নিপেন তামুলী। এয়া মেঘৰঞ্জনী মেধি। হেল্ল' গাইজ, আৰু মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি শ্ৰী শ্ৰী নৰাথানত আছে মহাৰাস, আৰু কালি আছিলে শিশুলীলা। কালি আপোনালোকক ভিডিঅ' দিছোঁৱে, আৰু আজি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ।
ৰাসথলীত উপস্থিত মোৰ শ্ৰদ্ধাৰ দৰ্শকবৃন্দলৈ মোৰ আন্তৰিক সেৱা জনাইছোঁ আৰু শ্ৰী শ্ৰী নৰুৱা থানৰ এই সমিতিৰ সমূহ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আজি মোৰ সৌভাগ্য যে তেওঁলোকে মোক এই সুন্দৰ ৰাসথলীখনলৈ নিমন্ত্ৰণ কৰি আনিছে, হওক ইমান সুন্দৰকৈ জীয়াই ৰাখিছে। আচলতে প্ৰতি বছৰে খুব ভাল লাগে বিভিন্ন ঠাইত। এইখন মোৰ আজি 4 নম্বৰ বৃন্দাবন, য'ত মই ৰাধাৰ ৰূপত অভিনয় নৃত্য কৰি সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, এনেকৈ মৰম জনাই থাকিব আৰু এই ৰাসখনৰ মই বহু বছৰ বহু দূৰ আগুৱাই যাওক মই তাৰে কামনা কৰিছোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰি অকণমান ৰাধা নৃত্য আৰম্ভ আপোনালোকৰ আগত প্ৰস্তুত কৰি আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। মেঘপরি বৃন্দাবনে কেনু বোঝাইতে লাগল তাহে কখনি রাধারামে কবি জৈছে বৃন্দাবনে চলছে তাহে সমাধানে দেখ শূন্য নিরন্তরে হরিবোল হরিবোল।
গাইজ এতিয়া অসুৰ ওলাব পুৰা একদম লাইটিং কৰি আছে পুৰা অসুৰ ওলাব এতিয়া চাওক আপোনালোকে
হেল্ল' গাইজ আৰু এতিয়া ৰাস শেষ হ'ল আৰু ঘৰ যাব ওলাইছোঁ আৰু এতিয়া উদগনিমূলকভাৱে গাইজ আজি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই